Hello, my guys. আজি workout day number 8. মোৰ আজি back day পৰিছে. Back exercise আজি দ্বিতীয়টো ৰুটিন ফলো কৰিব গৈছো। ইয়াতে আপোনাৰ এই যে warm up হিচাপে let's pull up কৰিম 3টা সেট 12 repetition হিচাপে মাসলটো warm up কৰিব কাৰণে। Secondly as a preparation set হিচাপে আপোনাৰ let's pull down কৰিম 3টা সেট আপোনাৰ 40 to 60% weight carry কৰিম। First 15 repetition, then 12 repetition, and then 10 repetition. Then get 3টা set কৰিম as a muscles prepare কৰিব কাৰণে main set কাৰণে আৰু তাৰপিছত 4টা main exercise কৰিম total 3টা set কে 4টা total 12টা exercise কৰিম 12টা set pull up কৰিম 3টা set কৰিম আপোনাৰ 12 repetition কে warm up 3টা set হৈ যোৱাৰ পিছত এটা preparation set কৰিম let's pull down 3টা set কৰিম প্ৰথমে 40% weight carry কৰিম 50 repetition হ'ব second 50% weight carry কৰিম 10 repetition and 3 নম্বৰটো হৈ গ'ল আপোনাৰ 60% weight carry কৰিম আপোনাৰ 10 repetition কৰিম preparation set 3টা হৈ যোৱাৰ পিছত এতিয়া ফাৰ্স্ট main set কৰিম main set তো মই কৰিম আপোনাৰ horizontal hammer row 3টা set কৰিম ইয়াৰ starting weight মই কৰিম আপোনাৰ 60% second set তো কৰিম 70% আৰু third set তো কৰিম 80% weight carry কৰিম main set to হৈ যাব এতিয়া কোন one arm dumbbell doing plus এতিয়া কোন 70% 80% and 90% weight carry কৰিম first set আপনি 70% weight carry 15 repetition right hand 15 repetition and left hand 15 repetition second set হৈ যাব এতিয়া second set first set and second set হ'ল 3 নম্বৰ set তো মই কৰিম 3 নম্বৰ main set তো আপোনাৰ hammer vertical row ইয়াতো total weight আপোনাৰ 70% 80% and 90% weight carry কৰিম तीन नंबर मेन एक्सरसाइज तो करें अपना बेंड ओवर रोल ये तो है कि 60 70 80% वेट कैरी कर लिया चलो फर्स्ट सेट तो 60% सेकंड सेट तो 70% एंड थर्ड सेट तो 80% वेट कैरी कर ये है कि 15 12 and 10 सही नंबर तो main exercise for close grip let's pull down first preparation set কৰিছিলো white grip আছে the main exercise is নহয় close grip let's pull down press so guys আজি বেকৰ এক্সাৰসাইজ শেষ হ'ল তো অহাকালিকে ৱৰ্কআউট ডে 9 আহিব তাত মোৰ আপোনাৰ বাইচেপ ৱৰ্কআউট আছে তো এই ৰুটিনখন মোৰ নিজৰ ৰুটিন হয় মই নিজে ফলো কৰোঁ তো আপোনালোকে যদি পাৰে ফলো কৰিব পাৰে নিজৰ বডি ডেভেলপ কৰিবৰ কাৰণে অৱশ্যে সকলোৰে বাবে আপোনাৰ একেখন ৰুটিনে যে কাম কৰিব মোৰ তাত কাম কৰিছে আৰু আপোনালোকে 100% কাম কৰিব তেনেকুৱা নহয় এইটো মেন টু মেন ভেৰি কৰে কাৰণ সবৰে মেটাবলিজম ৰেট হওক বা বডি ষ্ট্ৰাকচাৰটো জেনেটিকলি অলপ বেলেগ হয় তো ৰুটিনবিলাক অলপ মানুহ চাই পিনে তাক এনালাইচিছ কৰি পিনে দিয়া যায় তো কিন্তু অলমোস্ট একেই 70-80% ম্যাক্সিমাম 90% সিমিলারলি কাম কৰো কিন্তু মানে এও যদি আপোনালোকে কনসালটেন্ট কৰি পিনে আপোনাৰ কাৰোবাৰ লগত বা ফিটনেছ এক্সপাৰ্ট হওক বা এক্সপিৰিয়েন্স ট্ৰেইনাৰ লগত এক্সপাৰ্ট কৰি আপোনালোকে নিজৰ ৱৰ্কআউটবিলাক ফলো কৰিব নহ'লে বা মোৰ লগত ডিছকাছ কৰিব পাৰিব মই আপোনালোকক গাইড কৰি দিম সি ইউ বাই টুমৰো বাই বাই